নগাঁও মেডিকেল কলেজ ব্লাড বেংকৰ কাউন্সিলৰ আমাৰ নগাঁৱৰ পৰা অহা ব্লাড বেংকৰ টিমটো আমাৰ হস্পিটেলৰ কৰ্মচাৰীসকল আমাৰ প্ৰেছৰ বন্ধু বান্ধৱসকল আৰু চবকে উদ্দেশ্যি মই কওঁ আজি আমাৰ ইয়াতে ৰক্তদান কেম্প এটা আমি আৰম্ভ কৰিছোঁ আমাৰ কলিয়াবৰ CHৰ সহযোগত উদ্যোগত আৰু নগাঁও ব্লাড আমাৰ যিটো মাদাৰ ব্লাড বেংক নগাঁও ব্লাড বেংক তাৰ সহযোগত ৰক্তদানটো এটা মহান দান এটা ইউনিট ৰক্ত যদি দান কৰে তাৰ পৰা আমি 4টা বস্তু পাওঁ এটা পেক RTC বুলি কয় আৰু 3টা ফ্ৰেছ ফ্ৰজেন প্লাজমা বুলি কয় গতিকে 4জন দৰকাৰত 4জন মানুহৰ জীৱন বচাব পৰা যায় আৰু আগে পিছে যিবোৰ ৰক্তদান হৈছিলে কি হয় টেষ্টটো আমাৰ ইয়াত গোট খায় আৰু তাৰপিছত নগাঁও মেডিকেল কলেজত লৈ যাওঁ নগাঁও ব্লাড বেংকৰ পৰা তাক দৰকাৰ অনুযায়ী মানুহবোৰক দিয়া যায় কিন্তু এই আমাৰ ইয়াত এতিয়া ব্লাড ষ্ট'ৰেজ ইউনিটটো আমি আৰম্ভ কৰিছোঁ আমাৰ হস্পিটেলতে এই ব্লাডখিনি নগাঁও মেডিকেল কলেজত যাব পৰীক্ষা নিৰীক্ষা হয় আমাক আকৌ উভতাই দিব গতিকে ইয়াৰ মানুহখিনিক কেতিয়াবা যদি ব্লাড দৰকাৰ হয় ভগৱানে নকৰক আমাৰ মাজতে থকা কাৰোবাক যদি দৰকাৰ হয় এই ব্লাডটো সহজে পোৱা যাব আগতে ধৰক নগাঁৱৰ পৰা আনি দিয়া যায় কিন্তু এতিয়া ইয়াতে ল'ব পৰা যাব সেই সুবিধা এটা হ'ব আৰু ব্লাডৰ লগত জড়িত যিখিনি মানে ব্লাড দিলে কি সুবিধা হয় মানুহৰ কি লাভ হয় আৰু অন্যৰ কি লাভ হয় সেই বিষয়ে আমাৰ ৰিকু দত্ত ডাঙৰীয়াক মই দুআষাৰ কথা বুজাই ক'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ ভাল লাগিছে ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত আমাৰ এটা ব্লাড ডোনেশ্যন কেম্প এটা অনুষ্ঠিত হৈছে ইয়াত ইতিমধ্যে যিটো ব্লাড ষ্ট'ৰেজ চেণ্টাৰ আছে সেই ষ্ট'ৰেজ চেণ্টাৰটোত ব্লাডখিনি যাতে উপযুক্ত পৰিমাণত থাকে তাৰ কাৰণে ডক্টৰ জয়দীপ কাকতি ছাৰে এইটো উদ্যোগত এই কেম্পটো অনুষ্ঠিত কৰা হৈছে একচুৱেলি আমাৰ মানুহৰ মাজত এটা ভয় আৰু শংকা আৰু বিশেষকৈ ভুল ধাৰণা কিছুমান আছে যে ৰক্তদান কৰিলে বেয়া বা ৰক্তদান কৰিলে দেহৰ ক্ষতি হয় বা বিভিন্ন ধৰণৰ কিছুমান ভুল ধাৰণা আছে যে দিলে দি থাকিব লাগে আচলতে তেনেকুৱা কথা নহয় কাৰণ যেতিয়ালৈকে আমি কিবা এটা কাম নিজেই কৰি নাচাওঁ বা নিজেই নেদেখোঁ তেতিয়ালৈকে আমি এইটো বিশ্বাস কৰি লোৱাটো উচিত নহয় কাৰণ ৰক্তদান হৈছে জীৱনদান ৰক্তদান মহান দান চবেই সেই লাইনটো হৈয়ে থাকে কিন্তু তাৰ একচুৱেল যিটো হৈছে যে আপুনি যেতিয়া ৰক্তদান কৰে সেইটোত আপুনি অকল নিজৰে নহয় আন 4জনৰ জীৱন ৰক্ষা কৰিব পাৰে কাৰণ ইতিমধ্যে আমাৰ কম্পনেণ্ট ছেপাৰেশ্যন যিটো হয় ব্লাডৰ সেইটো আমি নগাঁৱত আমাৰ চলি আছে সেইমতে আমি 4জন পেচেণ্টক এটা ইউনিটৰ পৰা ব্লাড দিব পাৰোঁ প্লেটলেট প্লাজমা ক্ৰায়'প্ৰেচিপিটেট আৰু আপোনাৰ কি কয় PRBC চ' সেইখিনি পায় তো ইয়াৰ লগতে আপুনি যদি নিয়মীয়াভাৱে ৰক্তদান কৰে তেতিয়া আপোনালোকৰ আমাৰ নিজৰ দেহৰ কাৰণে খুবেই ভাল কাৰণ আমি যদি নিয়মীয়াভাৱে ৰক্তদান কৰোঁ তেতিয়া আমাৰ বডিৰ যিবিলাক কলেষ্ট্ৰল লেভেল হওক লিপিড প্ৰফাইল হওক এইবিলাক মেইনটেইন থাকে আৰু আজিকালি যুগত আমি যিবোৰ খাদ্য খাই আছোঁ এইবিলাক সাধাৰণতে যিবিলাক পেষ্টিচাইড ইনচেক্টিচাইড এইবিলাক থাকে চ' সেই বস্তুবিলাকৰ পৰাও মানে আপুনি কি হয় আপোনাৰ যদি ব্লাডটো এবাৰ ৰিফাইন হৈ থাকে বা ৰিচাইকেল হৈ থাকে তেতিয়া আপোনাৰ বডিৰ সেই ধৰণৰ মানে হাইপ'গ্লাইচিমিয়া যিটো আমাৰ চুগাৰৰ প্ৰব্লেম হওক বা হাইপাৰ টেনশ্যন BP প্ৰব্লেম হওক এইবিলাকৰ পৰা পৰিত্ৰাণ পাই থাকে কাৰণ হাৰ্টৰ ফাংচনটো ভাল হৈ থাকিব চ' সেই ধৰণৰ কিছুমান বেনিফিট আছে লগতে ইয়াৰ পৰা নিয়াৰ পিছত আমি এইটো 5টা পৰীক্ষা কৰোঁ য'ত আমি HIV হেপাটাইটিছ B হেপাটাইটিছ C মেলেৰিয়া চিফিলিছ চাওঁ সেই বেমাৰকেইটাত যদি কোনোবা ধৰা পৰে সেইটোৰ যিখিনি ফ'ল' আপ ট্ৰিটমেণ্ট সেইখিনিও ব্লাড বেংকে কৰে তো নিজেই দিব পাৰিলে বহুত বেনিফিট চ' সেইটো মানুহ আগবাঢ়ি আহিব লাগে দিলে ভাল আৰু ইয়াত যিহেতু ব্লাড বেংক এটা হ'বলৈও গৈ আছে তো ইয়াৰ বিশেষকৈ কলিয়াবৰ ৰাইজৰ কাৰণে এইটো মোৰ এটা আহ্বান থাকিলে যে আপোনালোকে ব্লাড বেংকটো হোৱাৰ পিছত ইয়াত আহি পেলাই ডোনেশ্যন ষ্টাৰ্ট কৰিব কাৰণ ব্লাড ডোনেশ্যন কৰিলেহে মানুহৰ মাজত এৱেৰনেছটো আহিব চ' সেইটো আপোনালোকে এইটো মানে প্ৰচেষ্টা হাতত ল'ব লাগিব আচলতে ব্লাড বেংকৰ ক্ষেত্ৰত কিছুমান সজাগতা প্ৰয়োজন বুলি প্ৰয়োজন সজাগতা বিশেষকৈ খুবেই প্ৰয়োজন কাৰণ আমি যিবিলাক মানুহ মানে অভিজ্ঞ মানুহ তেওঁলোকৰ মাজতো বহুত ভুল ধাৰণা থাকে যে ব্লাডটো দি থাকিলে বেয়া বা তেনেকুৱা সেইকাৰণে সেই বস্তুটো আঁতৰিব লাগিব আৰু অসমত বিশেষকৈ আমি যদি নেশ্যনেল লেভেলত চাওঁ কি আমাৰ ভাৰতবৰ্ষত কিছুমান ষ্টেট আছে যেনেকৈ ৰাজস্থানৰ নিচিনা ষ্টেটত আপোনাৰ ৰিপ্লেচমেণ্ট ডোনেশ্যন বুলি বস্তুৱেই নাই ৰিপ্লেচমেণ্ট ডোনেশ্যনটো হৈছে আপুনি যেতিয়া ব্লাড বেংকত যায় আপোনাক
সোধে যে আপোনাৰ দিয়া মানুহ আছেনে নাই, কাৰণ তেওঁলোকৰ ব্লাড বেংকত সেইটো আকৌ ফুলফিল হ'ব লাগিব। তেনেকুৱা ধৰণৰ আমাৰ এটা ছিষ্টেম ইয়াত চলি আছে, কিন্তু ৰাজস্থানৰ নিচিনা ষ্টেটত এইকাৰণে নাই, কাৰণ তাৰ মানুহবোৰ খুবেই সজাগ। তেওঁলোকে মানে নিজৰ বাৰ্থডে হওক, বিয়াৰ এনিভাৰ্চাৰী হওক, যিকোনো তেওঁলোকৰ শুভ কামত গৈ পেলাই ব্লাড ডনেট কৰি থয়, আৰু সেইকাৰণে ব্লাড বেংকবিলাকত তাত ব্লাডৰ পৰিমাণটো এনি টাইম ফুল হৈ থাকে। তো সেই বস্তুটো অসমতো মানুহ আহিব পাৰে, সেই সজাগতাটো আমি আনিব লাগিব। আৰু বিশেষকৈ এটা বস্তু ইয়াত ভাল হৈছে যে মেডিকেল ছেক্টৰত থাকি, হেল্থ ছেক্টৰত থাকি, হস্পিটেল এখনত যেতিয়া ব্লাড ডনেশ্যন কেম্প এটা হ'ব, তেতিয়া মানুহৰ মাজত ভুল ধাৰণাটো আঁতৰিব। ইয়াত আজি যিমান ৰোগীৰ পৰিয়ালবৰ্গ আছে, চবেই যেতিয়া এই বস্তুটো দেখিব যে ডক্টৰখিনিও দেখোন ব্লাড ডনেশ্যন কেম্পত আগভাগ লয় বা আগবাঢ়ি আহে, তেতিয়া তেওঁলোকৰ নিজৰ মনত মানে দূৰ শংকাটো যাব, আৰু তেতিয়া তেওঁলোক আগবাঢ়ি আহিব আমি ভাবোঁ। নিশ্চয় এই কলিয়াবৰ SGCHৰ উদ্যোগত আৰু আমাৰ মাদাৰ ব্লাড বেংক, নগাঁও চিভিল হস্পিটেলৰ ব্লাড বেংকৰ সহযোগত আমি কলিয়াবৰ SGCHত এটা ব্লাড ডনেশ্যন কেম্প এটা আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা 11 বজাৰ পৰা ষ্টাৰ্ট হৈছে আৰু 3 বজালৈ থাকিব। ইতিমধ্যে বহুত লোকে আহি ব্লাড দিছে, মই তেওঁলোকক অশেষ ধন্যবাদ। আৰু এই ব্লাড দিলে কি সুবিধা হয়, ব্লাডৰ দৰকাৰ কিয়, সেইখিনি ক'বৰ কাৰণে আমাৰ লগত আমাৰ ৰিকু দত্ত বুলি আমাৰ ব্লাড বেংকৰ কাউন্সিলৰ আছে, তেখেতে অলপ কথাটো বুজাই দিব। যিহেতু আপুনি অলপ আগত উল্লেখ কৰিছিলে যে ব্লাডখিনি লৈ পেলাই নগাঁৱলৈ নিয়া হয়, কিন্তু নগাঁৱলৈ নিনি আমি জখলাবন্ধাপুৰ ইয়াত ৰাখিব নোৱাৰা ব্যৱস্থা নাই। ইয়াতে আৰু এটা কথা কওঁ, আমাৰ ইয়াত ব্লাড ষ্ট'ৰেজ ইউনিট এটা আছে। ব্লাড ষ্ট'ৰেজ ইউনিটটো এতিয়া বৰ্তমান চলি আছে। গতিকে এই ব্লাড যে আপোনালোকে দিব, ব্লাড যে ৰাইজে দিব, তে সেই ব্লাডখিনি নগাঁৱে লৈ যাব, নগাঁৱৰ টীমটোৱে লৈ যায় পৰীক্ষা নিৰীক্ষা কৰি আমাক আকৌ উভতাই দিব। আমাক উভতাই দি আৰু দৰকাৰ অনুযায়ী আমি ইয়াত পেচেণ্টক দিব পাৰিম। গতিকে ইয়াত যিমানে ব্লাড কালেকশ্যন হয়, সিমানে আমাৰ কাৰণে ভাল সুবিধা। আৰু এটা কথা কৈ দিওঁ যে ইতিমধ্যে আমাৰ মিনিষ্টাৰ ছাৰৰ সহযোগত মিনিষ্টাৰ ছাৰে খুব এই কথাটোত লাগি আছিলে যে ইয়াত আমাৰ ইমান মানুহক ব্লাড দৰকাৰ হয় আৰু আমাৰ এই অঞ্চলত ব্লাড বেংক নাই, ব্লাড ষ্ট'ৰেজ আছে, তে ব্লাড বেংক এটা ইয়াত কৰিব নোৱাৰি নেকি। গতিকে তেখেতৰ সহযোগত এই ৰিচেণ্টলি ব্লাড বেংক এটা কৰাৰ পৰিকল্পনা হৈছে। অলৰেডি কণ্ট্ৰেক্টটো এৱাৰ্ড কৰা হৈছে, মেচিন চব কিনি পেলোৱা হৈছে, আৰু ইতিমধ্যে আমাৰ ইয়াতে ব্লাড বেংকো আৰম্ভ হ'ব। আৰু খুব বেছি তাৰমানে আপোনাৰ এতিয়া কাম আৰম্ভ হ'বই, অলৰেডি চব জোখ মাখ কৰি লৈ গ'ল। গতিকে কণ্ট্ৰেক্টৰে আৰু খুব বেছি এমাহত কাম চাগে আৰম্ভ কৰিব। তে কাম আৰম্ভ কৰিলে ইয়াতে আমাৰ ব্লাড বেংকো আৰম্ভ হ'ব। 2024 ব্লাড বেংকৰ পোৱা যাব লাগে। পাব। আৰু ব্লাড বেংক যেতিয়ালৈ নহয়, এইটো নহয় যে ৰাইজে ব্লাড নোপোৱাকৈ থাকিব। তে আমাৰ ইয়াত ব্লাড ষ্ট'ৰ কৰা থাকিব। নগাঁৱৰ ধৰক ইয়াত যিখিনি ডনেশ্যন হ'ব, সেই ব্লাডখিনি নগাঁৱে লৈ যাব, নগাঁৱে পৰীক্ষা নিৰীক্ষাখিনি আমাক আকৌ ঘূৰাই দিব। তে ইয়াতে ব্লাডখিনি জমা থাকিব, পেচেণ্টক দৰকাৰ অনুযায়ী আমি দিব পাৰিম। গতিকে এইটো বৰ ডাঙৰ সুবিধা এটা হৈছে, আৰু তাৰ বাবে আমাৰ মিনিষ্টাৰ ছাৰকো অশেষ ধন্যবাদ। আমাৰ প্ৰেছৰ বন্ধুসকল বা আমাৰ ৰাইজক আমাৰ অশেষ ধন্যবাদ। আৰু চাওঁ কিমানখিনি ব্লাড হয়গৈ।